অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৰাষ্ট্ৰীয় বজৰং দলে 5 দিনীয়াকৈ অনুষ্ঠিত কৰা অস্ত্ৰ-শস্ত্ৰ প্ৰশিক্ষণ শিবিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া। মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰ প্ৰাংগণত ৰাষ্ট্ৰীয় বজৰং দলে 5 দিনীয়াকৈ অনুষ্ঠিত কৰা অস্ত্ৰ-শস্ত্ৰ প্ৰশিক্ষণ শিবিৰ সন্দৰ্ভত কি মন্তব্য কৰিলে দেৱব্ৰত শইকীয়াই। চাওঁ আহক সবিশেষ। বজৰং দলে যিখিনি বক্তব্য দিছে যে আমাৰ নিজকে ৰক্ষা কৰিবলৈ অস্ত্ৰ প্ৰশিক্ষণ লাগে, এনেকুৱা কথা যদি কোৱা হয় তেতিয়াহ'লে প্ৰকৃততে অন্য যি ছেকশ্যন নলগাওক গভৰ্ণৰে ৰাষ্ট্ৰপতি শাসন চুপাৰিচ কৰিব লাগে। আইন শৃংখলাটো ৰাজ্যৰ এটা বিষয়। অসম এখন ৰাজ্য য'ত বিভিন্ন শক্তিয়ে যোৱা সময়ছোৱাত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধিৰ বাবে চেষ্টা কৰিছে। আনকি মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে যে অসমত শাক পাচলিৰ দাম মিয়াসকলৰ কাৰণে বাঢ়িছে। এনেকুৱা ক'লে মানে এটা সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱা হৈছে। প্ৰকৃততে মধ্যভোগী আৰু চিণ্ডিকেটৰ কাৰণেহে সামগ্ৰীৰ দাম অসমত বৃদ্ধি হয়। এই কথা বহুবাৰ প্ৰমাণিত হৈছে, বিভিন্ন বাতৰি যোগেদিও প্ৰমাণিত হৈছে। বজৰং দলে যিখিনি বক্তব্য দিছে যে আমাৰ নিজকে ৰক্ষা কৰিবলৈ অস্ত্ৰ প্ৰশিক্ষণ লাগে, এনেকুৱা কথা যদি কোৱা হয় তেতিয়াহ'লে প্ৰকৃততে অন্য যি ছেকশ্যন নলগাওক গভৰ্ণৰে ৰাষ্ট্ৰপতি শাসন চুপাৰিচ কৰিব লাগে। আইন শৃংখলাটো ৰাজ্যৰ এটা বিষয়। প্ৰশাসনে নিজৰ ইমেজটো ভাল কৰিবলৈ নিজাববীয়াকৈ বিভিন্ন ধাৰাত যিবিলাক সাম্প্ৰদায়িক উত্তেজনা, অবৈধভাৱে অস্ত্ৰ শস্ত্ৰ দি পেলাই ভাবুকি প্ৰদৰ্শন এটা জাতিক, এইবিলাক বিভিন্ন ছেকশ্যন যিবিলাক আছে লগাব লাগে। আৰু স্থানীয় প্ৰশাসনৰ বিষয়াসকলৰ ওপৰতো শাস্তি হ'ব লাগে। আৰু ইণ্টেলিজেঞ্চ বুলি এটা বিভাগ আছে চৰকাৰৰ, IB, SB, CID, এইবিলাক বিভিন্ন বিভাগ আছে। এই বিভাগবিলাকে কি কৰি আছিল 4 দিনকৈ যেতিয়া প্ৰশিক্ষণ হৈ আছিল, সেইটো মুখ্যমন্ত্ৰীক গৃহমন্ত্ৰী হিচাপে প্ৰশ্ন সুধিছোঁ। তেখেতে ইয়াৰ জবাব দিব লাগে ৰাইজক। আৰু যদিহে আমাৰ দেশত আইন শৃংখলা ৰক্ষা কৰাটো আৰক্ষীৰ দায়িত্ব, যদিহে হিন্দুসকল খতৰামে বুলি কয় বিজেপি চৰকাৰ দেশত 2014 চনত থকাৰ পিছত, অসমত 2016 চনত থকাৰ পিছত যদি হিন্দুসকলে কয় যে হিন্দুসকলৰ বৰ্তমান নিৰাপত্তা নাই, হিন্দুসকল ভাবুকিৰ সন্মুখীন হৈছে, সেই গতিকে তেওঁলোকে অস্ত্ৰ প্ৰশিক্ষণ ল'ব লাগে, ইয়াতকৈ আৰু লাজৰ কথা থাকিব নোৱাৰে। সেই গতিকে মই ভাবোঁ এইবিলাক যাৰে হওক তেওঁলোকৰ ওপৰত শাস্তি দিব লাগে। আজি কি কয় মাদ্ৰাছাসমূহৰ ওপৰত বুলডোজাৰ চলোৱা হৈছিল যোৱা সময়ছোৱাত। আমাৰ নিশ্চয় মনত আছে, কোৱা হৈছিল যে এইবিলাক উগ্ৰপন্থী ঘাটি, আৰু উগ্ৰপন্থী বুলি ক'লে কি বুজোৱা হৈছিলে যে অস্ত্ৰ শস্ত্ৰ ইত্যাদি। এতিয়া মহৰ্ষি বিদ্যা মন্দিৰত এনেকুৱা এটা অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণ কৰিছে যিটোৱে মানে প্ৰশ্ন চৰকাৰখনক যে নিৰপেক্ষ ভূমিকা পালন কৰিছে নাই, এই প্ৰশ্ন আমাৰ মনত আহিবলৈ বাধ্য। আৰু এই ক্ষেত্ৰত মই ভাবোঁ অসম আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা ল'ব লাগে আৰু যিসকলক শাস্তি দিব লাগে এটা দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। কাৰণ যদিহে কোৱা হয় ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন থকা অৱস্থাত হিন্দুসকলে নিৰাপত্তাহীনতাত ভুগিছে, অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণ ল'ব লগা অৱস্থা, ইয়াতকৈ আৰু ডাঙৰ লজ্জাৰ বিষয় চৰকাৰখনৰ বাবে থাকিব নোৱাৰে। আৰক্ষীয়ে যদিও স্বতন্ত্ৰভাৱে কাম কৰিব লাগে, বৰ্তমান সময়ত দেখা পোৱা গৈছে আৰক্ষী পলিটিকেল মাষ্টাৰৰ কথা মতে কাম কৰি আছে, আৰু ই আমাৰ সংবিধানৰ বাবে এটা ভাবুকি। এনেকুৱা যদি প্ৰতি ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ টুইটৰ অপেক্ষা কৰি পেলাই DGP একশ্যন ল'ব লগা হয়, ইয়াতকৈ আৰু ভাৰতীয় আৰক্ষী সেৱা, অসম আৰক্ষী সেৱাৰ বিষয়াসকলে হায়দৰাবাদৰ পুলিচ একাডেমীত বা দেৰগাঁও পুলিচ একাডেমীত বা নৰ্থ ইষ্ট পুলিচ একাডেমীত কেনেকৈ সংবিধান ৰক্ষাৰ পাঠ গ্ৰহণ কৰিলে মোৰ সেইটো প্ৰশ্ন। আমাৰ দেশত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী বুলি এটা শিক্ষাৰ্থী বাহিনী আছে, NCC। মই ভাবোঁ যদি অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণ দিব লাগে, তাত আমাৰ সকলো ছাত্ৰ ছাত্ৰীকে দিব লাগে, ধৰ্মৰ ভিত্তিত নহয়। আৰু NCC অধিক জনপ্ৰিয় কৰি দিয়ক। আমিও NCC কৰিছিলোঁ আৰু তেতিয়া আমিও অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণ পাইছিলোঁ। সেই গতিকে দেশ ৰক্ষাৰ বাবে, দেশৰ অখণ্ডতাৰ বাবে, সংবিধান ৰক্ষাৰ বাবে NCC প্ৰতিখন স্কুলতে প্ৰচলনৰ ব্যৱস্থা কৰক। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।